জুবিন গাৰ্গে গোটেই অসমখনক বিশ্ব মানদণ্ডত মানে লৈ গুচি গ'ল, সমগ্ৰ বিশ্বক চিনাকি দি থৈ গ'ল। গোটেই জীৱনটো তেওঁ অকল কামেই কৰিলে। সেই মানুহজনক খালি মই যি দেখিলোঁ, তেওঁক মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে, মই সেই কথাটোহে বুজি নাপালোঁ। তেওঁ যদি ইমানেই মদ খাই আছিলে, মদাহী আছিলে, দিনে ৰাতিয়ে মদ খাই যদি আছিলে, তেওঁ গানৰ সৃষ্টি কেতিয়া কৰিছিলে, তেওঁ চিনেমা কেতিয়া বনাইছিলে, তেওঁ মানুহক সহায় কেতিয়া কৰিছিলে, প্ৰগ্ৰেম কেতিয়া কৰিছিলে, তেওঁ গোটেই জীৱনজুৰি কামখিনি কেতিয়া কৰিছিলে। এই অসমৰ যে মানুহবোৰে যে তেওঁক ইমান ভাল পায়, এতিয়াও নিজৰ পৰিয়ালৰ নিচিনাকৈ ভাল পায়, কিয় ভাল পায়? এজন মদাহীকটো মানুহে এনেকুৱাকৈ ভাল পাব নোৱাৰে। তেওঁ গোটেই সৃষ্টি, তেওঁ গোটেই কামখিনি ট'টেলি ইগন'ৰ কৰি এনেকুৱা ধৰণে মানে এই বস্তুটো মই বৰ দুখ পালোঁ এই কথাটোত, মানে যে তেওঁ সমগ্ৰ কাম বাদ দি, তেওঁ সত্তাটো বাদ দি, তেওঁক যেন 24 ঘণ্টা যেন তেওঁ মদ খাই থাকে, এই কথাটোকে এষ্টাব্লিছ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিলে।